সকলোকে ধন্যবাদ জনাইছোঁ যিসকলে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিছে, লাইক কৰিছে, শ্বেয়াৰ কৰিছে আৰু কমেণ্ট কৰিছে। আৰু যিসকলে কৰা নাই তেওঁলোকক কৰিবলৈ অনুৰোধ জনোৱা হ'ল, লগতে ভিডিঅ'টো শেষলৈকে চাবলৈ অনুৰোধ জনোৱা হ'ল আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। আজিৰ ভিডিঅ'টো লৈ আহিছোঁ পুনৰবাৰ উন্নত মানদণ্ডৰ কিছুমান মেখেলা চাদৰ। এইখন পিয়'ৰ নুনি চাদৰ, যিখনত চকলেট কালাৰ ফুলৰ ৱৰ্ক কৰা হৈছে। এচি কটন মেখেলা চাদৰ লৈ আহিছোঁ। এইখন এচি কটন মেখেলা পিংক আৰু গুণাৰ ৱৰ্ক কৰা হৈছে। চাদৰখন গোটেই চাদৰখনতে ৱৰ্ক কৰা হৈছে আৰু ইয়াৰ ব্লাউজ পিচটো হ'ব চিম্পল, সাইড পটি থাকিব। কালাৰটো কেমেৰাত যিটো আছে সেইটোৱে সেম কালাৰ হ'ব। এখন চাদৰ, এইটো কালাৰটো এনেকুৱাই হ'ব। সাইড পটি, এইখিনি সাইড পটি গোল্ডেন গুণাৰ ৱৰ্ক কৰা আছে। ইয়াৰ পিছত আছে এইখন মেখেলা, এচি কটন মেখেলা, ব্লু কালাৰ, পিংক আৰু গুণাৰ ৱৰ্ক কৰা হৈছে। চাদৰখন গোটেই চাদৰখনতে হেভি ৱৰ্ক কৰা হৈছে। ব্লাউজ পিচটো চিম্পল হ'ব আৰু সাইড পটি থাকিব। মেখেলা চাদৰ অৰ্ডাৰ ল'বলৈ আপোনালোকে মোক হোৱাটছআপ নাম্বাৰত কণ্টেক্ট কৰিব নাইবা মেছেজ কৰিব। ডেছক্ৰিপশ্যনত মোৰ কণ্টেক্ট নাম্বাৰ দিয়া থাকিব। ইণ্ডিয়াৰ যিকোনো ঠাইলৈ আমি পাৰ্চেল পঠাওঁ। এযোৰ লাইট পিংকত আহিছে, পদ্মিনী কটন, গোল্ডেন গুণাৰ ৱৰ্ক কৰা আছে। এইটো বেক চাইড ব্লেক ফুলৰ কম্বিনেশ্যন আছে। ইয়াৰ সাইড পটিখিনি এইখিনি, ব্লাউজ পিচটো থাকিব চিম্পল। চাদৰখনত কমপ্লিট ৱৰ্ক কৰা হৈছে। এইটো হ'ব আঁচল, আঁচলটো এনেকুৱা আৰু গোটেই চাদৰখনতে হেভি ৱৰ্ক কৰা হৈছে। যিসকলে মোক পাৰ্চনেলি মেছেজ কৰিছে যে মোৰ কাপোৰ লৈ তেওঁলোকে ভাল পাইছে, তেওঁলোকক ধন্যবাদ জনাইছোঁ। এইযোৰ আছে গ্ৰীণ কালাৰত, গ্ৰীণ কালাৰ, ব্লেক আৰু গোল্ডেন গুণাৰ ৱৰ্ক আছে। মেখেলাখন ওপৰলৈকে ফুল আছে, সাইড পটিখিনি এইখিনি। ইয়াৰ ব্লাউজ পিচটো হ'ব চিম্পল হ'ব। চাদৰখনত কমপ্লিট ৱৰ্ক কৰা থাকিব। গোল্ডেন আৰু ব্লেকত, আৰু কালাৰ যিটো কেমেৰাত আহিছে সেম কালাৰ হ'ব। এইটো হ'ব আঁচল। পদ্মিনী মেখেলা চাদৰ। ইয়াৰ পিছত লৈ আহিছোঁ এযোৰ ৰেড কালাৰত। এইখন গ্ৰীণ আৰু গোল্ডেন কালাৰ ৱৰ্ক কৰা হৈছে। এইখিনি সাইড পটি, ব্লাউজ পিচটো চিম্পল হ'ব। কেমেৰাত দেখুওৱা কালাৰ ৰেড কালাৰটো সেম হ'ব আৰু চাদৰখনত হেভি ৱৰ্ক কৰা আছে। গোটেই চাদৰখনতে ৱৰ্ক কৰা থাকিব। আঁচলটো এইটো হ'ব আৰু ঘন বুটি কৰা হৈছে। ফুলখিনি ঘন বুটি হয়। এযোৰ নুনি চিল্ক হয়। কালাৰটো চি গ্ৰীণ, গোল্ডেন ৱৰ্ক কৰা হৈছে আৰু মাজে মাজে অৰেঞ্জ কালাৰ মিনা কৰা হৈছে। সাইড পটি আছে। ব্লাউজ পিচ থাকিব, হেভি হ'ব ব্লাউজ পিচ। এখন হ'ব মেখেলাখন। লগত থাকিব ব্লাউজ পিচ, গোল্ডেন গুণা আৰু অৰেঞ্জ মিনা কৰা হৈছে। এইযোৰ হ'ব মেচিন মেড মিক্স পাট, ভেৰি কমফৰ্ট আৰু বৰফি ডিজাইনত কৰা হৈছে, মিনা কৰা হৈছে। গোল্ডেন গুণা আছে আৰু সাইড পটিখিনি এইখিনি হ'ব।
এইটো হ'ব ডিজাইনটো এইটো ব্লাউজ পিচ পিংকত আছে গুণা ৱৰ্ক কৰা হৈছে আৰু এতিয়া আজোৰ দেখুৱাবলৈ লৈছোঁ আপোনালোকক পিংক কালাৰত মিক্স পাট মেখেলা চাদৰ সেম কালাৰ হ'ব গোল্ডেন গুণা ৱৰ্ক কৰা হৈছে ব্লেক ৱৰ্ক কৰা হৈছে ব্লেক কালাৰত ৱৰ্ক কৰা হৈছে ভিডিঅ'টো চাই কেনে পালে জনাব অৰ্ডাৰ কৰিব খুজিলে মোৰ হোৱাটছএপ নম্বৰত কণ্টেক্ট কৰিব ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ